আজি আমাৰ এই ওৰাং ব্লক PHCৰ আণ্ডাৰত আমাৰ জিলা টিবি ডিপাৰ্টমেণ্টৰ যোগেদি এটা কাৰ্যসূচী লোৱা হ'ল। এই কাৰ্যসূচীটো হ'ল যে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টিবি মুক্ত ভাৰত এই অভিযানৰ যোগেদি আমি এটা কাৰ্যসূচী লৈছোঁ। কাৰ্যসূচী এনেকুৱা যে টিবি ৰোগীৰ কাৰণে যক্ষ্মাৰ কাৰণে চৰকাৰখনে ঔষধ ইত্যাদিৰ ব্যৱস্থা সব কৰা হৈছে, কিন্তু তাৰ বাদেও এই টিবি বা যক্ষ্মা ৰোগীসকলক তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে অকণমান অলপ যিখিনি ব্যৱস্থা কৰিব লাগে এই ক্ষেত্ৰত মানে তেনেকা ছ'চিয়েল ৱৰ্কাৰে হওক, বিজনেছমেনে হওক, পাব্লিক ৰিপ্ৰেজেণ্টেটিভে হওক, তেখেতসকলক অকণমান এডপ্ট কৰি ল'ব কৈছে। তাৰ কাৰণে মই নিজে আজি 100জন যক্ষ্মা ৰোগীসকলক এডপ্ট কৰিছোঁ আৰু এই 100জন ৰোগীসকলক মোৰ তৰফৰ পৰা খাদ্য বা নিউট্ৰিশ্যন হিচাপে আজি মই কিছু সামগ্ৰী এটা পেকেট তৈয়াৰ কৰি আজি চেৰিমনিত ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। 100জন আজি ইয়াত যক্ষ্মা ৰোগীসকল আহিছে, তেখেতসকলক আজি অকণমান সজাগতাও কৰা হৈছে। যক্ষ্মা ৰোগীটো কেনেকুৱা, ইয়াৰ লগত যুঁজিবৰ কাৰণে আমি কি কৰিব লাগে, ঔষধটো কি ধৰণে ব্যৱহাৰ কৰিব লাগে, এইটো কোৱাৰ পিছত স্বাস্থ্যত কি ধৰণে আমাৰ প্ৰব্লেম সৃষ্টি হয়, এই সময়ত আমাক প্ৰটিনৰ কি ধৰণে দৰকাৰ হয়, ফাইবাৰৰ কি ধৰণে দৰকাৰ হয়, কি খাব লাগে, এই গোটেইখিনি কথা আজি সজাগতা হিচাপে কৈ আমি মোৰ তৰফৰ পৰা প্ৰায় 100জনক আজি এটা খাদ্যৰ থপলা দিয়া হ'ল। আৰু আশা ৰাখিছোঁ আমাৰ মাজবাট সমষ্টিত যিমানখিনি যক্ষ্মা ৰোগীসকল আছে ইমিডিয়েট তেওঁলোকে ভাল হওক, নিৰোগী হওক, যক্ষ্মা আমাৰ পৰা মুক্ত হওক, তাকে মই কামনা কৰিছোঁ। মই আজি খবৰ লৈ পাইছোঁ ডিষ্ট্ৰিক্টত 400 এতিয়াও ৰেজিষ্টাৰ্ড যক্ষ্মা ৰোগীসকল আছে। মাজবাটত 100ৰ বেছি হ'ব বোধ হয়, 120 আছে। মই আজি 100জনক দিয়া হৈছে। মই 120 বুলি গম পোৱা হ'লেহেঁতেন মই 120কো আজি দি দিলেহেঁতেন, পাইছে না, আজি শেষ কৰি দিলেহেঁতেন। তো আৰু আমাৰ সমাজত যথেষ্ট ব্যক্তিসকল আছে, মই আহ্বান কৰিম, অকল জনপ্ৰতিনিধি নহয়, আমাৰ তেনেকুৱা সমাজকৰ্মী ব্যক্তিসকল আছে, বিজনেছমেনসকল আছে, এইসকলেও এই এটা পবিত্ৰ কামটো হাতত ল'ব পাৰে। তাৰ কাৰণে তেখেতসকলকো মই আহ্বান কৰিছোঁ। এইটো অকল এজন ব্যক্তিৰ চেষ্টা নহয়, সামূহিক প্ৰচেষ্টা। আমি সামূহিকভাৱে এই আজিৰ এই নতুন ভাৰতত আমি যক্ষ্মা মুক্ত হ'ব লাগে। ইতিমধ্যে নতুন চৰকাৰখনে বিভিন্ন আলোচনা কৰা হৈছে আৰু ইতিমধ্যে আলোচনা কৰি মেলি এখন সমষ্টিৰ ভিতৰত কমচে কম মিনিমাম অপাৰেশ্যন কৰিব পৰা এই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে স্বাস্থ্য বিভাগে আমাক প্ৰতিশ্ৰুতি দিছে। তাৰ কাৰণে সমষ্টিত থকা 2খন, 3খন, 4খন সব হস্পিটেলত গোটেইখিনি ফেচিলিটি নহ'লেও সমষ্টিৰ ভিতৰত কোনোবা এখনত অপাৰেশ্যন কৰিব পৰা ফেচিলিটি হ'ব, এইখিনি ব্যৱস্থা আমি কৰিম। আৰু বাকী মিনিমাম যিখিনি আমাৰ ইমিউনাইজেশ্যন হওক বা তেনেকুৱা সৰু সুৰা বেমাৰৰ কাৰণে টেবলেট কিবাকিবি টেষ্টিং পৰীক্ষা এইখিনি ব্যৱস্থা চবতে আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম।